কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ প্ৰাংগণতো উৰিল দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা। ডিফুৰ নতুন ন্যায়িক আদালতৰ ভৱনৰ প্ৰাংগণতো স্বাধীনতা দিৱস উদযাপন। পশ্চিম কাৰ্বি আংলঙত আজিও উৰি আছে স্বাধীনতা দিৱসৰ পতাকা। নমস্কাৰ, মই সঞ্জয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগতে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ প্ৰাংগণৰ আকাশতো উৰিল দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা। সচিবালয়ৰ বিষয়া কৰ্মচাৰী স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে উদযাপিত স্বাধীনতা দিৱস অনুষ্ঠানত জিলা আৰক্ষীৰ কুচকাৱাজ আৰু পৰিষদ সচিবালয়ৰ কৰ্মচাৰীসকলৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে গুৰু গম্ভীৰ কৰি তোলাৰ লগতে পবিত্ৰ দেশ প্ৰেমৰ ৰখেৰে ৰখাল কৰি তুলিছিল সচিবালয়ৰ চৌপাশ। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ প্ৰাংগণত দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে পৰিষদৰ সচিবালয়ৰ যুটীয়া সচিব ধনেশ্বৰ ইংতিয়ে। পতাকা উত্তোলনৰ পিছতে পৰিষদৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি স্বদেশ প্ৰেমৰ আৱেগ বুৱাই দিয়ে। সচিবালয়ৰ প্ৰাংগণ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত যুটীয়া সচিবগৰাকীয়ে দেশৰ স্বাধীনতা দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ভাৰতৰ স্বাধীনতাৰ হকে আজীৱন সংগ্ৰামত ব্ৰতী হোৱা জাতিৰ পিতা মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু আদি জাতীয় বীৰৰ কথা শ্ৰদ্ধাৰে সোঁৱাৰে। উল্লেখ্য, সন্ধিয়া ভিন্ন ৰঙী আলোকসজ্জাৰে আলোকময় কৰি তোলে সচিবালয়খন। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফুৰ বাঘমাৰী স্থিত নতুন ন্যায়িক ভৱনৰ প্ৰাংগণতো উদযাপন কৰে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস। জিলাৰ এই নতুন ন্যায়িক আদালত ভৱনৰ প্ৰাংগণত উদযাপিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা ছেছন আদালতৰ ন্যায়াধীশ আমিৰ উদ্দিন আহমেদে। দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত জিলাৰ 12 এছ'চিয়েশ্যনৰ বিষয়ববীয়া তথা উকিলসকলে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা। 15 আগষ্টৰ দিনা পুৱা পতাকা উত্তোলন কৰিলে ঠিকে, কিন্তু আবেলি পতাকা নমাবহে পাহৰিলে জিলাখনৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানত। আনটো বাদেই দিয়ক, স্বয়ং বিদ্যালয়তে পাহৰিলে পতাকা নমাবলৈ। ৰংখাং শিক্ষাখণ্ড অধীনৰ বৰথলৰ বৰথৈ LP স্কুলত 16 আগষ্টৰ পুৱা 8 বজালৈ উৰি থাকিল স্বাধীনতা দিৱসৰ পতাকা। এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কি ক'লে শুনকচোন। আচ্ছা, দেখা গৈছে যে আপোনাৰ স্কুলত বৰ্তমানলৈকে ওলমি আছে, এইটো কি কাৰণ হ'ব পাৰে? মানে ছাৰ, ৰাতিপুৱাৰ পৰা যোৱাকালিতো বৰষুণ নহয় কাৰণে এতিয়া ক্লাছ গৈ তেতিয়াহে নমাই দিম বুলি ভাবিছোঁ আৰু ছাৰ। এতিয়াহে নমাব? ঠিক আছে, কিবা আছে নেকি ইয়াৰ যদি? নাই, ওলমি থকা কাৰণটো জানিবলৈ সুধিছোঁ। মানে ছাৰ বৰষুণৰ কাৰণে আৰু আমিতো যোৱাকালিতো মানে উত্তোলনটো কৰিছোঁ, তথাপি নমোৱা নাই আৰু এতিয়া স্কুল গৈহে ছাত্ৰ ছাত্ৰীৰ লগত হেৰি কৰিম আৰু। শুনিলেনে আমাৰ বাইদেউৰ কথা? কালি বৰষুণ পৰাৰ কাৰণে পতাকাখন নমাব নোৱাৰিলে হেনো। আজি ৰ'দ দিছে, সেয়ে আজি নমাব হেনো। তাৰমানে আমাৰ বাইদেৱে বৰষুণ যেতিয়ালৈকে পৰি থাকিব তেতিয়ালৈকে পতাকা উৰুৱাই ৰাখিব। কথা হ'ল, যিটো সময়ত বিভিন্ন বানপীড়িত অঞ্চলত এবুকু পানীত পৰি নাৱত উঠি পতাকা উত্তোলন কৰিছে, সেই সময়ত আমাৰ বাইদেৱে কেৱল বৰষুণৰ বাবে হেনো আজিলৈকে উৰুৱাই ৰাখিছে পতাকা। বা মেডাম, বা মানিছোঁ কিন্তু আপোনাক। আনহাতে বৈঠালাংছ গড় কাপ্তানী বিভাগৰ কাৰ্যালয়তো একেই অৱস্থা। 15 আগষ্টৰ সন্ধিয়ালৈকে উৰি থাকিল পতাকা। সাংবাদিক উপস্থিত হোৱাতহে চেতন আহিল বিভাগীয় কৰ্তৃপক্ষৰ। সাংবাদিকৰ কেমেৰা দেখি লৰালৰিকৈ খুলি নমালেহি পতাকা। বৈঠালাংছৰ পৰা জাছেন ইংহি, কাট নিউজ। বোকাজানত অঘটন, পানীত ডুবি সন্ধানহীন এজন যুৱক। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মাটিপোলৰ যুৱক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্বাধীনতা দিৱসৰ উপলক্ষে 4 বন্ধুৱে মিলি গৈছিল ধনচিৰি নদীৰ পাৰলৈ পাৰ্টি খাবলৈ বুলি।
পাৰ্টি খাই থাকোঁতে ওচৰতে মাছ মাৰি থকা মানুহখিনিক দেখি বোকাজান টাউন কমিটিৰ ৱাৰ্ড নং 7 এলেকাৰ নিবাসী মলুৰঞ্জন ধৰৰ পুত্ৰ মিণ্টু ধৰ বয়স 28 নামি গৈছিল নদীলৈ। হঠাৎ নদীৰ দ অংশলৈ গুচি যোৱা মিণ্টুক উটি যোৱা দেখিও নদীৰ বুকুলৈ নামি সহায় কৰিবলৈ কাৰো সাহস নহল। প্ৰথম অৱস্থাত হাত দুখন অলপ অলপ দেখা গৈছিল, যদিও বাৰিষাৰ ভয়াৱহ সোঁতৰ মাজত নিমিষতে হেৰাই যায় মিণ্টু। পৰৱৰ্তী সময়ত কেইবাজনে নাৱেৰে মিণ্টুৰ অনুসন্ধানত নামে, কিন্তু মিণ্টুৰ শৱদেহৰ সংসূত্ৰ ক'তো পোৱা নাই এই বাতৰি লিখা পৰলৈকে। খবৰটো পাই আৰক্ষীয়েও সেই স্থানত উপস্থিত হয়। মিণ্টুৰ শৱদেহৰ অনুসন্ধান অব্যাহত আছে। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hills Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Dashwini classes Nagaon. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে। জুতি লগা। আচলতে ইয়াৰ আঁৰত কি আছে? ইয়াৰ আঁৰত আছে কাঞ্জ সৰিয়হৰ তেল, স্বাস্থ্যসন্মত, বিশুদ্ধ আৰু সোৱাদযুক্ত।
Cut News Channel ahin penangri tungkhan wan pila Asprapto the Talent Show. The Artist. Kirby traditional attire and its innovation. Jong sinang litung labangso a show long interested plate Ladakh screen long kipi a number along nang litung humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলং বিজেপি কাৰ্যালয় প্ৰাংগণতো 15 আগষ্টৰ দিনা উৰিল দেশৰ 71 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ স্থিত বিজেপি কাৰ্যালয়ত সভাপতি অৰুণ টেৰাঙে ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা দিৱসৰ ওপৰত ৰাখিলে ভাষণ উল্লেখ্য কাৰ্বি আংলঙত বিজেপি চৰকাৰ হোৱাৰ পৰা দলীয় কাৰ্যালয়ত দেশৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন এয়ে হৈছে প্ৰথম কিন্তু জিলাখনত বিজেপিৰ চৰকাৰ হোৱা সত্ত্বেও দেশৰ গৌৰৱৰ দিনটোৰ উদযাপন কাৰ্যসূচীত হেৰেঙা দলীয় কৰ্মীৰ উপস্থিতি মন কৰিবলগীয়া উল্লেখ্য দলীয় কাৰ্যালয়ৰ যিকোনো কাম কাজতে ন বিজেপিৰ সদল বলে উপস্থিতি কম দেখা যায় ইয়াৰ বিপৰীতে পুৰণি বিজেপি কৰ্মীসকল দলীয় কাম কাজত অধিক ব্ৰতী হোৱা দেখা যায় আজি ৭১তম ভাৰত স্বাধীনতা দিৱস 15 আগষ্ট প্ৰথমবাৰৰ বাবে পশ্চিম কাৰ্বি আংলং সুকীয়াকৈ জিলা পোৱাৰ পিছত লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দখলত হোৱা আজিৰ প্ৰথম আমাৰ পশ্চিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি 15 আগষ্ট আমি উত্তোলন কৰিবলৈ পোৱাৰ কাৰণে আমি সকলো জনসাধাৰণক জিলা কমিটি হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আহিবলগীয়া দিনকেইটা অহা বছৰ যাতে সমূহ ৰাইজে সুখ আৰু শান্তি বচাই ৰাখি আগলৈ উন্নতিৰ পথত আগুৱাই যাবৰ কাৰণে আমি জিলা কমিটিৰ হৈ পেলাই কামনা কৰিলোঁ আৰু সেই মতে আজি আমাৰ জিলা কমিটি হৈ আমাৰ কাৰ্যালয়ৰ সন্মুখত আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত আমি আমাৰ জাতীয় পতাকা আমি উত্তোলন কৰা হ'ল বৈঠালাংছৰ পৰা জাছন ইংহি কাট নিউজ সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়তো 2004 বৰ্ষৰ ধেমাজি ট্ৰেজেডিৰ সোঁৱৰণত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিলে অসমৰ ইতিহাসত কলা আখৰেৰে লিখা এনে অমানসিক আৰু বৰ্বৰোচিত কাণ্ড যেন পুনৰাবৃত্তি নঘটক ইয়াৰে কামনাতে ৰাজ্য চৰকাৰে ঠিক 15 আগষ্টৰ স্বাধীনতা দিৱসৰ পিছদিনা এই অমানৱীয় ঘটনাৰ সোঁৱৰণত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি চৰকাৰীভাৱে শোক দিৱস পালনৰ সিদ্ধান্ত লোৱা হয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ে সেই ট্ৰেজেডিক সুঁৱৰি সচিবালয়ত পতাকা অৰ্ধনমিত কৰিলে দেশৰ স্বাধীনতা দিৱস উদযাপন উদ্দেশ্যে 2004 বৰ্ষত ধেমাজি পেৰেড গ্ৰাউণ্ডত হাজাৰ হাজাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছিল পেৰেডৰ বাবে কিন্তু দেশ তথা সমাজৰ চিৰশত্ৰু উগ্ৰবাদী সংগঠনে সংগোপনে পুতি থোৱা বোমাৰ বিস্ফোৰণত সেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ প্ৰাণবায়ু উৰি গৈছিল নিমিষতে সেই ঘটনাত কত মাতৃৰ বুকু উদং হৈছিল কত ভাতৃয়ে ভগ্নীক অথবা কত ভগ্নীয়ে ভাতৃক হেৰাবলগীয়া হৈছিল চিৰকালৰ বাবে
কিন্তু অত্যন্ত দুখজনক ঘটনাকে পাহৰি গ'ল আমাৰ জিলাৰ অনেক চৰকাৰী বিভাগে অৱশ্যে এই সম্পৰ্কে পৰিষদৰ তৰফৰ পৰা একো জাননী প্ৰেৰণ কৰা নাছিল বুলি অজ্ঞাত প্ৰকাশ কৰিলে পৰিষদৰ অধীনস্থ অনেক বিভাগীয় কৰ্তৃপক্ষই ৰাতিছ ৰকভাৰৰ ৰিপৰ্ট কাট নিউজ আমৰেং পৰিষদীয় সমষ্টিৰ ফাংলাংছৰ পৰা জিৰি কিনডেঙলৈ যোৱা গড়কাপ্তানি পথৰ কাষেৰে কেবল পুটাৰ বাবে ইতিমধ্যে মাটি খন্দা কাৰ্য পূৰ্ণগতিত আগবঢ়াই আছে BSNL-এ যদিও এনে কাৰ্য পথৰ বাবে মুঠাই সুৰক্ষিত নহয় কিয়নো ব্লেক টপিং দিয়া পথৰ কাষে কাষে এনেদৰে মাটি খান্দি দিয়াৰ ফলত পথ খহি যোৱাৰ আশংকা থাকে চৰকাৰী গাইডলাইনৰ মতে ব্লেক টপিং দিয়া গড়কাপ্তানি পথৰ কাষত ফুটপাথ নিৰ্মাণ কৰিবই লাগে ফুটপাথৰ পৰা 5 ফুট দূৰত্বত ব্যৱধানতহে কেবল পতাৰ নিয়ম কিন্তু এনেদৰে চৰকাৰী গাইডলাইনৰ ঊৰ্ধত BSNL-এ নিজৰ খেয়াল খুচিৰে কাৰ্য কৰি থকাৰ বাবে একাংশ সচেতন পথচাৰীয়ে সাংবাদিকৰ আগত নিজৰ অভিমত ব্যক্ত কৰিছে BSNL-ৰ কৰ্মীসকলে পথৰ কাষ এইদৰে কেবল পুটাৰ বাবে নৰ্মদা খান্দি নিয়াৰ মাটি পথৰ কাষত স্তূপাকৃতি কৰি নিয়াৰ ফলত গাড়ীৰে যাতায়াতৰ ভীষণ অসুবিধা হৈছে খেৰণীৰ পৰা বীৰেন সিং ইংহি কাট নিউজ পৰিত্যক্ত জংথুং বন বিভাগত দিনৰ ভাগতো নাই বিষয়ক কৰ্মচাৰীসকলৰ হুলস্থুল কাৰ্যালয়ত বতাহৰ শব্দ বতাহত লৰচৰ কৰি উঠা গছ-গছনিৰ পাতবিলাকৰ শব্দৰ বাহিৰে নৰম মচিনৰ উপস্থিতিত কমকৈহে দেখিব আপুনি সেয়েহে প্ৰায় মৰিখালী নীৰৱতাই আৱৰি ৰাখিছে তথাকথিত এই বন বিভাগৰ কাৰ্যালয় আৰু ইয়াৰ চাৰিওদিশ অৱশ্যে কাৰ্যালয় কেতিয়াবা মন কৰি এপাক আহিলে দেখিব কাৰ্যালয়টোৰ বাহিৰে ভিতৰে মজিয়াত ছাগলী আৰু গাহৰি গৰুৰ বিস্তাহে হয় এক সময়ত সৰব বন বিভাগৰ এই কাৰ্যালয় এতিয়া ক্ৰমান্বয়ে পৰিণত হৈছে গৰুৰ গোহালি আৰু ছাগলী গাহৰিৰ গঁৰাললৈ পূব বন সংমণ্ডল ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত এই জংথুং বন বিভাগটো আছে হাওৰাঘাট বিধানসভাৰ অন্তৰ্গত 15 নম্বৰ মহামায়া সমষ্টি এলেকাত বিগত 1997 পৰা 2000 বৰ্ষলৈ ৰেঞ্জাৰ ৰংহাং থকালৈকে কাৰ্যালয় পৰিদ্যমে চলি আছিল কাৰ্যালয়ৰ সকলো কাম কাজ লগতে অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিসকলে এই সাংবাদিকক জনোৱা মতে বৃহত্তৰ এই এলেকাৰ বনাঞ্চলৰ গছ-গছনিসমূহ সুৰক্ষিত আছিল কিন্তু বিষয়াগৰাকীৰ নথকাৰ পৰা বন বিভাগৰ মৰিখালী কাৰ্যিক এই কাৰ্যালয় পৰিণত হ'ল ছাগলী গাহৰি গঁৰাল তথা গৰুৰ গোহালিলৈ কংগ্ৰেছৰ বিগত 15 বছৰীয়া শাসনকালত সমষ্টিটোৰ জনপ্ৰতিনিধিয়ে এই পৰিত্যক্ত কাৰ্যালয়ৰ সন্দৰ্ভত একো পদক্ষেপ গ্ৰহণ নকৰিলে স্থানীয় ৰাইজৰ প্ৰশ্ন বন বিভাগৰ কোটি কোটি টকাৰ ব্যয়েৰে স্থাপিত এই জংথুং বন বিভাগৰ কাৰ্যালয়ক লৈ পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে নে এইদৰে চূড়ান্ত দায়িত্বহীনতাৰে খহি যাবলৈ এৰি দিব দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চাইতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ